Welcome to the channel. তো আমি এখন ভিডিওত নবোদয় এন্ট্রেন্স এক্সাম 2023 যেটো এক্সাম হ'ব 29 তাৰিখত যেটো এক্সাম হ'ব সেই এক্সামৰ বাবে আজি ম্যাথছৰ কোশ্চিন 2020 যেটো এক্সাম হৈছিলে সেই এক্সামৰ পৰা লোৱা হৈছে ম্যাথছৰ কোশ্চিন কেইটা সেই কোশ্চিন কেইটা আমি আলোচনা কৰিম এইখন ভিডিওত যেটো ক্লাস 6 ৰ বাবে এইখন ভিডিও হ'ব তো আমি আজিৰ ফাৰ্স্ট কোশ্চিনটো চাও আজিৰ ফাৰ্স্ট কোশ্চিনটো হৈছে এইখন য'ত লিখা আছে 7টা অংকযুক্ত আটাইতকৈ ডাঙৰ আৰু 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাৰ মাজত পাৰ্থক্য কি 7টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছে হেতু হ'ল 9 9 9 এনেকৈ আমি 7 বাৰ 9 টো লিখি দিব লাগে তো 5 বাৰ 6 বাৰ 7 বাৰ তো এইটো হ'ল আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু 4টা অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটো কি আছিল 10000 নো 10000 या 1000 তো আমাৰ আটাইতকৈ সৰু সংখ্যা 4টা অংকযুক্ত তো ইয়াৰ মাজৰ পাৰ্থক্যটো আমি কেনেকৈ উলিয়াম পাৰ্থক্যটো আমি বিয়োগ কৰিলে উলিয়াই যাব তো এতিয়া যদি আমি মাইনাসটো কৰো কেৱল মাজত এখিনিত 8 আহিব আৰু বাকি গোটেই কেইটা 9 9 আৰু ইফালেও 9 9 9 থাকি যাব তো আমাৰ এনসারটো কোনটো হ'ব ডি নম্বৰ ঠিক আছে তো ডি উইল বি আवर কারেক্ট आंसर অফ দিস কোশ্চেন তো নেক্সট কোশ্চেনটো চোৱা Here is it. So 6টা অংকযুক্ত আৰু 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা। So 6টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9 9 9 9 9 আৰু এটা 9 আৰু 5টা অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 9 9 9 9 and 9 এইকেইটা তো ইয়াৰ মাজৰ পাৰ্থক্যটো জাস্ট বিয়োগ কৰিলে হৈ যাব এখিনি বিয়োগ কৰিলে আমি 0 0 0 and 0 তাৰ পিছত আমি এখিনিত কিমান পাই যাম 9 ঠিক আছে তো 9 তাৰ পিছত আমাৰ 5টা 0 আহি যাব তো এইটো আমাৰ কারেক্ট आंसर হ'ব তো ডি উইল বি দা কারেক্ট आंसर অফ দিস কোশ্চেন ঠিক আছে তো নেক্সট কোশ্চেনটো হিয়াৰ ইজ ইট তলৰ কোনটো 25ৰ সমান নহয় তো নহয় শব্দটো যেতিয়া থাপ পাবা তোমালোকে হেতু তুমি অলপমান ধ্যান বা ভালদৰে চাব লাগিব কাৰণ নহয় থাকিলে আমাৰ কোশ্চিনৰ এনসারটো অলপমান ব্লেক আহি যায় অলপ ডিফারেন্ট আহি যাব তো ইয়াতে চোৱা 20 প্লাস তাৰ পিছত কি দিয়া আছে 20 ডিভাইডেড বাই 4 20 ডিভাইডেড বাই 4 that means 5 5 plus 20 that is equal to 25 তো এইখিনি আতে আমি 25 পাই যাম তো এইটো অপচন ক্যান্সেল হৈ গল তাৰ পিছত 100 ক 4 ৰে ডিভাইড কৰিলে আমি কিমান পাই আছো 100 ক 4 ৰে ডিভাইড কৰিলে 50 তো 50 পৰা 50 মাইনাস সরি 25 এখিনিত আমি কিমান পাই যাম 25 ওকে তো 50 পৰা 25 মাইনাস কৰিলে আমি ইকুয়াল টু 25 এ পাই যাম তো এইটো ক্যান্সেল হৈ গল আমাক তো সি নম্বৰ অপচনত কি দিয়া আছে আমাক সি নম্বৰ অপচনত এইটো প্লাস হ'ব ঠিক আছে তো প্লাস তো 10 প্লাস আমি কিমান পাই যাম 10 প্লাস এখিনিত পাই যাম আমি 10 ওকে তো এখিনি 10 আহি যাব তাৰ পিছত প্লাস এখিনি মাইনাস কৰিলে আমি কিমান পাই যাম যে 10 - 5 = 5 নো প্লাস আকৌ 5 তো এইগিৰে গোটেই কেটা প্লাস কৰিলে আমি 25 এ পাই যাম তো 25 এখিনিতে পাই আছো তাৰ পিছত এইটো চোৱা 2 * 1 that will be 2 আৰু 24 প্লাস কৰিলে আমি কিমান পাই যাম 26 that is not equal to 25 তো ডি নম্বৰ আমাৰ কারেক্ট आंसर হ'ব এইটো কোশ্চেনৰ বাবে ঠিক আছে নেক্সট কোশ্চেনটো ইয়া তলৰ সমীকৰণৰ বাবে x ৰ মান হ'ব তো তলৰ যেটো সমীকৰণ দি আছে মানে এইখন সমীকৰণ দি আছে এই সমীকৰণৰ বাবে x ৰ মান কোনটো হ'ব এইটো উলিয়াব দিছে সো এইখিনি যদি আমি সমষ্টত দিয়া আছে তো আমি এটো ভাঙি লম তো 11 * 3 that will be 33 + 7 that is 40 okay তো 40 ডিভাইডেড বাই কিমান থাকিল 11 * 11 ডিভাইডেড বাই কিমান 5 তো এইখিনি ব্র্যাকেটৰ মাজত আছে তাৰ পিছত ডিভাইড আছে ডিভাইডটো আমি মাল্টিপ্লাই লিখি দিম 3 * 5 3 * x that is 3x no তো এইটো 3x / 7 হৈ আছে তো এইটো ডিভাইডৰ ঠাইত মাল্টিপ্লাই লিখাৰ লগে লগে ডিভাইডৰ ঠাইত মাল্টিপ্লাই লিখাৰ লগে লগে পিছৰটো উল্টি যাব ৰেচিপ্ৰকেল হৈ যাব হয় না তো 3x হৈ গল ইকুৱেল টু 4/3 থাকি গল ঠিক আছে তো এতিয়া আমি 11 টো ক্যান্সেল কৰিব পাৰিম 5 কিমান টাইমছ আছে 40 মাজত 8 টাইমছ তো 8 * 7 থাকি গল ওকে তাৰ পিছত ক্ৰস মাল্টিপ্লিকেশন কৰি দিম আমি 8 * 7 divided by how much 3x okay 3x = 4/3 এতিয়া আমি ক্রস মাল্টিপ্লিকেশন কৰি দিম ঠিক আছে
তো এনেকৈ আমি ক্ৰছ মাল্টিপ্লিকেশ্যনটো কৰি দিম এতিয়া ক্ৰছ মাল্টিপ্লিকেশ্যনটো কৰাৰ পিছত আমি কেনেকুৱা ধৰণৰ ৰিজাল্টটো পাম চোৱা 3 × 8 × 7 × 3 পাম আমি ইফালে আকৌ ইফালে কিমান পাম 4 × 3 = 4 × 3x পাই যাম তো x = কি হ'ব এইখিনি মাল্টিপ্লাই আছে তো এইটো ইফালে আহি যাব ওকে তো এইখিনি ইফালে আহিলে কিমান পাই যায় পাম আমি চোৱা 4 আৰু 3 টো ইকুৱেলৰ ইটো সাইডত আহিলে কি হ'ব ইকুৱেলৰ ইটো সাইডত আহিলে ডিভাইড হৈ যাব কাৰণ ইফালে মাল্টিপ্লাই আছিল তো 8 × 7 × 3 that is divided by 4 × 3 right 4 × 3 that is equal to x তো এইখিনি ক্যালকুলেশন কৰিলে হৈ যাব তো 3 আৰু 3 টো ক্যান্সেল হৈ আছে then 4 8 ৰ মাজত 2 টাইমছ যাব 2 × 7 = how much 14 so 14 will be the correct answer of this question 14 is correct b is correct okay so b will be the correct answer of this question so next question to soa so b to amar correct answer hobo eto question or babe next question to ekhon so 45 60 aru 70 er losagu aru ghosagur jogfol to jogfol amak uliabo dise ifale kimanor 14 45 or इखिनि যদি আমি ফ্যাক্টরাইজ কৰো প্রাইম ফ্যাক্টরাইজ কৰো 45 ক কিমান পাই আছে আমি 3 এ কৰিলে কিমান টাইমছ আছে 9 টাইমছ দেন 3 ওকে 3 টাইমছ তো ইখিনি পাম আমি তাৰ পিছত 60 যদি কৰো আমি কিমান পাই আছো 60 যদি কৰো আমি 3 এ কৰিলে কিমান হৈ আছে 3 এ কৰিলে 20 টাইমছ দেন 20 ওকে 20 টাইমছ দেন আকৌ 2 ৰে কৰিলে আমি কিমান পাই যাম 2 ৰে কৰিলে 10 দেন 2 ৰে কৰিলে আকৌ 5 তো এইকেইটা প্ৰাইম ফ্যাক্টৰ পাম আমি আকৌ 75 ক যদি কৰো আমি 75 ক যদি কৰো কিমান হ'ব 75 ক ওকে 3 ৰে কৰিলেও কৰিব পাৰি আমি 3 ৰে কৰিলে 7 ৰ মাজত কিমান টাইমছ আছে ওকে 2 টাইমছ 1 কেৰি 15 ৰ মাজত 5 টাইমছ 25 টাইমছ দেন 5 ৰে কৰিলে 5 টাইমছ ঠিক আছে তো এইকিটা পাই যাম তো ইয়াতে সোয়া हम सॉरी ফালে ইখিনি অলপমান ৰং হল ন তো ইখিনি অলপমান ৰং হৈছে ওকে ওকে 3 এ কইলে কিমান 4 মাজ 1 টাইম যাব ন তো 4 মাজ 1 টাইমছ 1 কেৰি 15 ৰ মাজত যাব 5 টাইমছ তো 15 পাই যাম আমি ফালে 9 নহয় एक्चुअली ইফালে 15 পাই যাম তো 15 ক আকৌ 5 এৰে কৰিলে বা 3 ৰে কৰিলে কিমান হৈ যাব 3 হৈ যাব এতিয়া সোয়া লসাগু আৰু ঘসাগু ইয়াতে আমি ঘসাগুটো পাম কি HCF যেটো ঘসাগু বুলি কৈছো আমি HCF টো কি পাম 3 অলপমান চেঞ্জ কৰি দিও ৰবা 3 আৰু এটো 3 একে আছে সিমিলার আছে তো 3 টো আমি ইফালে ৰাখিম ইনটু তাৰ পিছত 5 দেন 5 सेम আছে কমন আছে তো আমি এটো ৰাখিম তো ইকুৱেল টু আমি কিমান পাই গলো 15 তো আমি ঘসাগুটো কিমান পালো 15 ঘসাগুটো আমাৰ 15 হৈ গল এতিয়া লসাগুটো কিমান হ'ব সোৱা তো ইখিনি 3 আৰু 5 টো থাকিব এটো কমন হয়নে তাৰ পিছত আৰু কি আছে 3 আছে এটো 3 হল এটো 3 হল তাৰ পিছত আকৌ কি আছে 2 আছে এটো 2 আছে দুটা 2 হয়না ইনটু 2 2 যা 4 তাৰ পিছত আকৌ এটা 5 বাকি থাকিল ন 5 এটা আইবো একিটা মাল্টিপ্লাই কৰিলে হল তো 3 5 যা 15 টার্ন 3 5 যা 15 স্কয়ার কৰিলে 225 into 4 ঠিক আছে 225 into আৰু এটা কি আছিল 4 225 into 4 এইখিনি মাল্টিপ্লাই কৰিলে হল 5 4 যা ওকে 4 5 যা 20 0 2 carry 4 2 যা 8 plus 2 10 0 1 carry then 4 2 जा 8 plus 1 9 तो 900 আমি পাই গলো আৰু এটো হল আমাৰ লসাগু ঠিক আছে এলসিএম পালো আমি 900 তো আৰু 15 পাইছিলো আমি what 15 পাইছিলো আমি HCF ঘসাগু তো ইকুয়াল টু কিমান হৈ গল 915 ঠিক আছে তো 915 will be the correct answer of this question তো এটো কোশ্চেনৰ বাবে 915 will be the correct answer तो 915 কোড দিয়া আছে আমাক C number option দিয়া আছে তো C will be the correct
Okay, 6 number question আমাৰ কি দিয়া আছে 3/8 divided by 5/3 minus 1/6 আৰু এইটো আমাক প্লাস দিয়া আছে ঠিক আছে তো এইটো প্লাস কিমান হৈ আছে এইটো প্লাস 5/8 ওকে তো এইখিনি ইকুৱেল টু কি হ'ব হেইটো আমাক উলিয়াব দিছে তো আমি কেনেকৈ উলিয়াম চোৱাচোন তো 3/8 আমাক দিয়া আছে তাৰ পিছত দিয়া আছে আমাৰ ডিভাইড তাৰ পিছত এইটোখিনিত আমি এলসিএম টো ল'ব লাগিব কাৰণ এইখিনি কাম আগত কৰিব লাগে তো এলসিএম টো কিমান হৈছে 6 আৰু ইফালে 2 into 6 time 6 মাজত 2 times then 5 into 2 10 minus 1 that will be 10 minus 1 that will be 9 no এইখিনিত আমি 9 পাই যাম তাৰ পিছত আকৌ এইখিনিত কিমান পাই আছো আমি প্লাস 5/8 ওকে তো এইখিনি আমি 5/8 এ পাই আছো তো এতিয়া এই প্লাসটো আমি কি কৰিম মাল্টিপ্লাই লিখি দিম ঠিক আছে তো 3 divided by কিমান হল 8 and multiply 9/6 okay so 9/6 so sorry 9/6 no hobo etu 6/9 hobo to etu amar multiply likhar loge loge reciprocal hoy jay to etu 9/6 to no hobo etu hobo 6/9 tar pisot ar ki ase plus 5/8 এতিয়া সোয়া 3 9 ৰ মাজত কিমান টাইমছ আছে 3 টাইমছ 3 কিমান টাইম যাব ইফানিত 3 যাব ইখিনিত 2 টাইমছ তো এতিয়া সোয়া আমাৰ ওপৰত কিমান থাকি গল 2 আৰু তলত থাকি গল 8 plus 2/8 ওকে তো ইখিনি থাকি গল 2/8 plus 5/8 তো এতিয়া যদি আমি এলসিএম টো লৈ লও এলসিএম কিমান পাই যাম আমি 8 দেন ওপৰত কিমান হ'ব 2 plus 5 so equal to 7/8 so 7/8 will be the correct answer of this question c is correct বুজি পাইছা আশা কৰিছো next যদি 15 minus 15 in divided by 15 into 6 then equal to x then to x ৰ মান নিৰ্ণয় কৰা ইয়াৰ খিনিত আমাৰ x ৰ ভ্যালুটো উলিয়াব দিছে ওকে তো x ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াম তো 15 minus 15 divided by আছে তো আমি এটো মাল্টিপ্লাই লিখি দিম 1/15 হৈ যাব ওকে 1/15 হৈ যাব এইখিনি তো ইনটু আকৌ কি আছে 6 আছে তো ইনটু 6 আছে বদমাস ফৰ্মুলা মতে আমাৰ একফালৰ পৰা আমি কৰি যাম তো 15 divided by 15 cancel তো এটো cancel হৈ গল 1 into 6 1 এ হ'ব ইকুৱেল টু আমাৰ x আছিল কিন্তু ঠিক আছে তো এইখিনি ভ্যালুটো কেৱল উলিয়াব লাগে তো 15 মাইনাস কিমান থাকিল 1 into 6 1 ठीक है 15 minus 6 equal to x तो x equal to किमान होबो 9 तो 9 equal to x तो एटू हमार करेक्ट आंसर होबो c is correct next 0.9 divided by 0.3 into 0.3 equal to what तो 0.9 तो আমি কি লিখিম পয়েন্ট উঠাই দিলে 9 এ লিখিম হয়নে তো 9 লিখিলো 9 divided by কিমান হ'ব 10 তাৰ পিছত কি আছে ডিভাইড তো আমি কি লিখিম মাল্টিপ্লাই তাৰ পিছত সৰি ডিভাইড তো আগতে মাল্টিপ্লাই নি লিখো এতিয়া আমি ডিভাইড তো ডিভাইডে ৰাখিম তাৰ পিছত কেৱল পয়েন্ট উঠাই দিম ওকে 3 into 3 কিমান হৈছে 9 দুটা ইউনিট আগত পয়েন্ট আহিব হয়নে তো 0.09 হল ইখিনিত তো 0.9 ইখিনিত হৈ গল তো এটো ইকুৱেল টু এতিয়া কি হ'ব 9 divided by কিমান হৈছিল 10 divided by এটো পয়েন্ট উঠাই দিলে 9 by কিমান হ'ব 100 9 by 100 মানে তেতিয়া যদি আমি ডিভাইড টু মাল্টিপ্লাই লিখি দিও তো কিমান হ'ব 9 by 10 তো ঠিকই থাকিব আৰু এটো মাল্টিপ্লাই কৰিলে ওপৰত 100 হৈ যাব আৰু তলত 9 আহি যাব তেতিয়া 9 to আৰু 9 to কেনসেল কৰিব পাৰিম দেন 0 এটা আৰু ইফালে 0 এটা কেনসেল দেন ইকুৱেল টু কিমান হ'ব 10 তো 10 will be the correct answer of this question ঠিক আছে तो 10 will be the correct answer d is correct next question to কি আছে যদি b সংখ্যাটো 10% কম অন্য সংখ্যা 10% কম অন্য সংখ্যা c কৈ মানে c কৈ 10% কম হয় b সংখ্যাটো আৰু c সংখ্যাটো 5% বেছি 150 কৈ মানে 150 কৈ 5% বেছি হয় c এতিয়া আমি এটো উলিয়াব লাগিব c ৰ পৰা স্টাৰ্ট কৰি c ইকুৱেল টু কিমান কৈছে 150 কৈ কিমান পার্সেন্ট বেশি বুলি কৈছে 150 5% বেশি বুলি কৈছে তো 5/100
100 ঠিক আছে তো এইখিনি হৈ গ'ল আমাৰ c ৰ ভ্যালু তো এইখিনিৰ পৰা আমি কিমান পাই আছো 0 আৰু 0 টো কেনসেল হ'ব দেন 5 15 যা 75 দেন 75 divided by 10 তো 7.5 পাই যাম আমি এইখিনিৰ ভ্যালুটো আমি কিমান হৈ আছে 7.5 তো এইটো প্লাস কৰি দিম এইখিনিত ঠিক আছে 150 plus 7.5 equal to 157.5 তো এইটো হল আমাৰ c ৰ ভ্যালু তো আকৌ কৈছে কি b ৰ ভ্যালুটো কেনেকুৱা ধৰণৰ হ'ব b ৰ ভ্যালুটো 157 ত মানে c ৰ ভ্যালুতকৈ কিমান বেছি হৈছে 10% বেছি c ৰ ভ্যালুৰ 10% বেছি না কম বুলি কৈছে কম বুলি কৈছিল ন কম হলে মাইনাস হ'ব ওকে কম বুলি কৈছিলে তো মাইনাস হ'ব তো 157.5 into 10% কম বুলি কৈছিল 10 by 110 100 লিখি দিলো ওকে তো 0 টো কেনসেল হ'ব তাৰ পিছত এটা 0 তলত থাকি গল তাৰ মানে এক ঘৰ আগত পইণ্টটো আহিব মানে একচুয়ালি ভ্যালুটো হৈ আছে এনেকুৱা ধৰণৰ যে 157.5 মাইনাস কিমান হৈছে 15.75 আহি যাব তো 15.75 টো মাইনাস কৰিলে কিমান হ'ব 141.75 তো এইটো আমি পাই যাম মাইনাস কৰাৰ পিছত তো এইটোৰ পৰা যদি আমি মাইনাস কৰি দিও জাস্ট মাইনাস কৰিলে হল তো এইটো আমাৰ আনসাৰটো কোনটো হৈছে ডি নাম্বাৰ ঠিক আছে ডি উইল বি দা কারেক্ট আনসার অফ দিস কোশ্চেন বুজি পাইছে সাকে ফার্স্টত c ৰ ভ্যালুটো উলিয়াবা তাৰ পিছত d ৰ ভ্যালুটো b ৰ ভ্যালুটো উলিয়ালে হল নেক্সট 175 গ্ৰামৰ 5% or 10% কিমান হ'ব 175 গ্ৰামৰ 175 গ্ৰামৰ কিমান পার্সেন্ট 5% ঠিক আছে তো 5% উলিয়াই লো তো 5% টো কেনেকৈ উলিয়াম divided by 100 right তো এতিয়া যদি আমি ক্যান্সেল আউট কৰো সো 15% or 5% ক্যান্সেল আউট কৰি দিয়া তো 500 ৰ মাজত কিমান টাইম যায় আছে 500 ৰ মাজত 20 টাইমস ঠিক আছে দেন আকৌ 5 কিমান টাইম যাব 4 টাইমস দেন 570 ৰ মাজত কিমান টাইম যায় আছে 570 ৰ মাজত 3 টাইমস 2 কেৰি 25 ৰ মাজত 5 টাইমস তো 35/4 পালো আমি 35/4 তো এইখিনিত আকৌ কিমান পার্সেন্ট বুলি কৈছে 10% বুলি কৈছে হয়নে তো 10% কৰি দিম আমি 10% কৰি দিয়া 0 আৰু এটা 0 ক্যান্সেল দেন 5 2 টাইমস যায় আছে দেন 5 7 টাইমস যায় আছে তো ওপৰত কিমান পালো আমি 7 তলত 2 into 8 2 into 4 8 তো 7/8 পালো আমি আৰু এইখিনি যদি আমি ডিভাইড টু কৰি দিও 7/8 ক তো কিমান পাই আছো আমি সিম্পলি ডিভাইড টু কৰি দিয়া 7 ক 8 এৰে ডিভাইড কৰিব লাগে তো পইণ্টটো দিব লাগিব তো যেন 0 70 ৰ মাজত কিমান টাইম যায় 66 টাইমস সরি 8 টাইমস যাব not 6 টাইমস তো 8 টাইমস কিমান টাইম যায় আছে 8 টাইমস তো 64 হ'ব 64 minus 70 minus 64 হলে 64 হলে কিমান হৈ আছে ওকে 6 6 ৰ মাজত তো না যায় দেন পয়েন্ট 2 আছে ইফালে পয়েন্ট 8 আছে দেন কিমান টাইম যায় আছে 6 ৰ মাজত 16 মাজত সরি 16 মাজত যায় আছে 7 টাইমস 7 টাইমস যায় আছে ওকে দেন থাকিছে 4 ওকে 56 হ'ব 56 অফ মাইনাস কৰিলে 4 থাকি যাব 4 ৰ মাজত কিমান টাইমস যাব দ্যাট মিন্স 40 ৰ মাজত 5 টাইমস যাব তো এইখিনি আমি আনসারটো পাই যাম জাস্ট ডিভাইড টু কৰিলে হল ডিভাইড কৰাৰ পিছত আমি আনসারটো কিমান পাই যাম সি নাম্বাৰটো পাই যাম তো সি উইল বি দা কারেক্ট আনসার অফ দিস কোশ্চেন তো আজিৰ এইখন ভিডিওত এইকিটাই আছিল কোশ্চেন তো নেক্সট ভিডিওটোত আমি নেক্সট যিমানখিনি কোশ্চেন আছে সেই কোশ্চেনখিনি আমি আলোচনা কৰিম তো থ্যাংক ইউ গাইজ ফৰ ওয়াচিং দিস ভিডিও ইফ ইউ হ্যাভ এনি ডাউট দেন ইউ ক্যান আস্ক মি অন কমেন্ট বক্স থ্যাংক ইউ গাইজ